हेलो गाइस या মই ওলাই আহিছোঁ অকণমান মা পথাৰ গৈছিল পথাৰৰ পৰা অহা নাই কাৰণে অকণমান চাবলৈ আহিছোঁ সন্ধিয়া মানে আবেলি হৈছে আৰু যাওঁচোন পথাৰখন চাই আহোঁগৈ চাই থাকক দেই আপোনালোকেও দেখাওঁ আপোনালোকক আমাৰ ৰাস্তাটো দেখাম আমাৰ এখন দলং আছে দলংখন দেখাম চাই থাকিব দেই মোক মৰম দিব আকৌ অকণমান এয়া আহি আছোঁ সেইটো ৰাস্তাটো চাওকচোন খন আমাৰ পথাৰ এইটো আমাৰ ৰাস্তাটো আমাৰ পথাৰলৈ যোৱা খন পথাৰ চাব দেই বগলীকেইটা যে পৰি আছে বগলীটো এই যে ওপৰত থকা বগলীটো অকণমান আগলৈ আছে কিমান দূৰ আছে দেখিছে এইখন পথাৰ এইখন ৰাস্তা ইমান ধুনীয়া পৰিৱেশ দেখিছে এইটো পুখুৰীত বহুত মাছ আছে দেই আমাৰ শৰাইঘাটৰ দলং দেখিছে আমাৰ শৰাইঘাটৰ দলঙত একদম হেৰি ওলাই আছে কি কয় এইটো মেটেকা ফুল ওলাই আছে এইবোৰ মেটেকা শৰাইঘাটৰ দলং ইমান ধুনীয়া দলং দেখিছে আহিব এনেকুৱা দলঙত যদি উঠিবলৈ মন যায় একদম আহি যাব মোৰ লগত কণ্টেক্ট কৰিব ফ্ৰীতে উঠাম আমাৰ শৰাইঘাটৰ দলংখনত টিকেট নাকাটো দেই আহি যাব ৰ'ব যাবলৈকে ভয় লাগিছে নহয় আহি আছোঁ এয়া অৱস্থা চাওক দলংখনৰ হাই মোৰ বন্ধু বৰ্গ ক'ত গ'ল কিমান জুম হৈছে দেখিছে কিমান দূৰ আছে পকতিয়াই আহি আছে এইজনী চাওক অৱস্থাটো দেখিছে নাই লেঙেয়াই খন আমাৰ পথাৰ খন বহুত দূৰত আছে পাই গ'লোহি ফাইনেলি মাক পাই গ'লোহি এজনী ধুনীয়া পৰিৱেশ গাঁৱৰ পৰিৱেশ তাৰপিছত আহি থাকোঁতে ফটোকেইখনমান মাৰি দিলোঁ মাক চাব দেই ফটোকেইখন পথাৰৰ পৰা আহি আছোঁ চাই থাকক পথাৰৰ পৰা গৈ আমি ঘি বনাম আপোনালোকেও চাব দেই আমি ঘি কেনেকৈ বনাওঁ আহকচোন চাওঁ আমিনো ঘি কেনেকৈ বনালোঁ কেৰাহী এখন গেছত পাতি পেলাই তাত দি দিলোঁ আমি গাখীৰৰ সৰহখিনি শুকান গাখীৰৰ সৰ আছিলে 2 দিন বা 3 দিনৰ বেছিও নাছিলে তাৰপিছত আমি এইখিনি একেৰাহে লৰাই থাকিব লাগিব গাখীৰৰ সৰখিনি কেৰাহীত দিয়াৰ পিছত বস্তুটো ধৰি যাব নহ'লে এৰি দিলেই বা লৰাই বস্তুটো শুকাই যাব লাগিব শুকোৱাৰ পিছত আমাক ঘিউ ৰেডি হ'বই আৰু তাৰপৰা এটা তেল ওলাইছে দেখিছেনে বাৰু তাৰপিছত বৈয়ামত বাকী চাবচোন কিমান ঘিউ বেছিও ওলোৱা নাই বাৰু ওলাইছে তেওঁ তাৰপৰা আপোনালোকে কমেণ্ট কৰি ক'বচোন বাৰু আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাই আপোনালোকৰ নামবোৰো লিখি দিব এয়া আমাৰ ঘিউ ৰেডি হৈ গ'ল এয়া ৰাখো ফটো লগাই দিলোঁ আজিলৈ বাই বাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব